চাব পাৰে গাড়ীখনৰ যিটো ব্ৰেক আছে ব্ৰেকটো মানে একেবাৰে ধ্বংস হৈ গৈছে মানে ভাঙি গ'ল আৰু ব্ৰেকটো এতিয়া ব্ৰেকটো ঠিক কৰোঁতে মোৰ 300 মান লাগি যাব মানে আজি মই এতিয়া লছত আছোঁ হাই গাইজ হেল্ল' টু ৱেলকাম বেক টু মাই ইউটিউব চেনেল বহুত দিনৰ পৰাই মই ভ্লগ দিয়া নাই মানে কিয় দিয়া নাই মই সকলো কৈ আছোঁ এতিয়া মই ফাইনেলি এটা পাৰ্ট টাইম জব পাই গৈছোঁ আৰু পাৰ্ট টাইম জবটো কেনেকুৱা মানে মই সকলো আপোনালোকক দেখুৱাই আছোঁ মই ফাইনেলি পাই গ'লোঁ ছুইগি ডেলিভাৰীত মই মানে নতুনকৈ জইন কৰিলোঁ মানে মই জইন আগৰ সপ্তাহতে কৰিছোঁ এতিয়ালৈকে এদিনে গৈছোঁ পাৰ্ট টাইম যিহেতু কৰিছোঁ মই বেলেগ জবো কৰি আছোঁ এক্সট্ৰাকৈ এতিয়াহ'লে মই আজি আকৌ মই যাম পাৰ্ট টাইম কৰিব ছুইগিত আজি কেনেকুৱা মোৰ ইনকামৰ মই সকলো আপোনালোকক এই ভিডিঅ'ৰ দ্বাৰাই দেখুৱাই আছোঁ তেন্তে আপোনালোকে মোৰ লগত এই ভিডিঅ'টো চাই থাকক আৰু কণ্টিনিউ কৰি থাকক যে কেনেকুৱা হয় আৰু এটা আপোনালোকৰ বহুতেই কুৱেশ্যন কৰিছে যে মোৰ চাবোনৰ বিজনেছটো কি হ'ল তাৰ বাবে এটা মই বেলেগ ভিডিঅ' এটা বনাই দিম হাই গাইজ এতিয়া মই আহি পাইছোঁ মই মোৰ জোনত মানে মই গুৱাহাটীত আহি পাইছোঁ এতিয়া জমেটোৰ কাৰণে আৰু এতিয়া মই ৰখি আছোঁ ৱেইট কৰি আছোঁ অৰ্ডাৰ কেতিয়া লাগে মানে মই মোৰ যিটো জোন হয় মোৰ আমিনগাঁও জোন হয় ছুইগিতটো মই আমিনগাঁওলৈকে এতিয়ালৈকে আহি গৈছোঁ কিন্তু মই এতিয়ালৈকে টি চাৰ্ট বা ছুইগিৰ পৰা একো পোৱা নাই এতিয়ালৈকে মানে সেইটো কাৰণত মই এনেকৈ চিভিল ড্ৰেছত আহিব লগা হৈছে চ' মোৰ আজি এইটো অফিচিয়েলি ফাৰ্ষ্ট ডে হয় আৰু আনঅফিচিয়েলি ছেকেণ্ড ডে হয় মানে ফাৰ্ষ্ট ডে মই ভ্লগ বনোৱা নাছিলোঁ চ' আজি মোৰ অফিচিয়েলি ফাৰ্ষ্ট ডে হয় চ' আজি আপোনালোকে চাই থাকক এতিয়া মই অৰ্ডাৰৰ কাৰণে ৱেইট কৰি আছোঁ অৰ্ডাৰ লাগিলে আপোনালোকক জনাই আছোঁ এতিয়াৰ পৰা মই আৰম্ভ ষ্টাৰ্ট কৰিছোঁ ছুইগিত মানে আজি মই 5টালৈকে কৰিম বুলি ভাবিছোঁ আৰু মোৰ কিমান ইনকাম হয় আজি 5টালৈকে কৰিলে আপোনালোকক মই সকলো লাইভ দেখুৱাই আছোঁ হাই গাইজ এতিয়ালৈকে অৰ্ডাৰ অহা নাই এতিয়ালৈকে এতিয়া 12:30 হৈছে মাত্ৰ হৈছে মানে আৰু মই আধা ঘণ্টা ৱেইট কৰোঁৱেই আৰু মানে আধা ঘণ্টা নহয় এইখিনি ঠাইতে মই আৰু 10 মিনিট ৱেইট কৰোঁ যদি মোৰ অৰ্ডাৰ নালাগে তেন্তে মই এটা বেলেগ ঠাইত যাওঁ মানে ইয়াত অৰ্ডাৰ লগা নাই কি বাবে মই নাজানো আৰু কাৰণ মোৰ এতিয়া ইয়াত আহিব আধা ঘণ্টাই হ'ল এতিয়ালৈকে অৰ্ডাৰ লগা নাই এতিয়া চাওঁ আৰু কিমান দেৰি ৰখিলে অৰ্ডাৰটো লাগিব हाय गाइस अभी मुझे 2 ऑर्डर एक साथ ही मिल गया है और मतलब ऑर्डर अभी रेस्टोरेंट में बना रहा है और मुझे यहाँ पर 30 मिनट्स टाइम वेट करना पड़ा और मैं जब तक मैं फर्स्ट ऑर्डर पिकअप ना कर लूँ तो सेकंड ऑर्डर तक मैं नहीं जा पाऊँगा तो इसलिए मैं पहले फर्स्ट ऑर्डर पिकअप कर लेता हूँ मैं स्क्रीन पर दिखा दे रहा हूँ आपको अभी मेरा इनकम अभी एक इनकम नहीं हुआ है आप लोग स्क्रीन पे देख सकते हैं तो अभी मैं मिलता हूँ और थोड़ी देर के बाद हाय गाइस अभी आप लोग मुझे देख रहे होंगे सॉरी हाय गाइस এতিয়ালৈ আপোনালোকে দেখা পাব মই ৰেইনকোটত মানে এনেকুৱা বৰষুণ মানে এইকেইদিন ৰ'দ ইমান মাৰিছে মানে মই ভাবিছিলোঁ আজি ৰ'দ দিব কিন্তু এই ৰ'দ দিয়াত বৰষুণ ইমান জোৰত মাৰিলে যে গোটেই মোৰ এতিয়া 3টা বাজিব এতিয়ালৈকে মোৰ মাত্ৰ ইনকাম 100 रुपीस আৰু কি হ'ব আৰু তাৰ লগতে কি হৈছে মোৰ গাড়ীখন চাব পাৰে গাড়ীখনৰ যিটো ব্ৰেক আছে ব্ৰেকটো মানে একেবাৰে ধ্বংস হৈ গৈছে মানে ভাঙি গ'ল আৰু ব্ৰেকটো এতিয়া ব্ৰেকটো ঠিক কৰোঁতে মোৰ 300 মান লাগি যাব মানে আজি মই এতিয়া লছত আছোঁ আৰু এতিয়া এনেকৈ বৰষুণ দি আছে মই ভাবিছোঁ যে মই ঘৰত এতিয়া গুচি যাওঁ আৰু মই নামাৰোঁ মই অফলাইন হৈ গ'লোঁ এইখিনিয়ে মানে ইমান ইজি নহয় মানে কিবা এটা মানে কৰিব যে মই ভাবিছিলোঁ যে মই ছুইগিত জইন কৰি কিনে মই ইনকাম ডেইলি 1000 কৰিম কিন্তু মুস্কিল হয় নোৱাৰি কৰিব এতিয়া মই গম পালোঁ যে 3 ঘণ্টাৰ পৰা মই মাত্ৰ 100 টকা ইনকাম কৰিছোঁ কি হ'ব এনেকৈ হ'লে আজিলৈ ইমানলৈ ভিডিঅ'টো থাকিলে এতিয়া মই গেৰেজত লৈ যাই গাড়ীখন ঠিক কৰি লওঁ চাব পাৰে গাড়ীখন বাই